গুড মৰ্নিং বন্ধুসকল, আমাৰ ইউটিউব চেনেল এক্সপ্লৰিং হেপিনেছলৈ আপোনালোক সকলোকে মই পুনৰবাৰ স্বাগতম জনাইছোঁ। আৰু আজি মই আপোনালোকৰ বাবে এটা নতুন ভিডিঅ' লৈ আহিছোঁ। আৰু মই আজি এফালে ফুৰিবলৈ যাম, আৰু যিখন ঠাইলৈ যাম সেই ঠাইখনলৈ মই আগতে গৈ পোৱা নাই। গতিকে মই ভাবিলোঁ যে মই এখন নতুন ঠাইলৈ যাওঁ, যিহেতু মই ভাবিলোঁ আপোনালোকক লগত লৈ যাওঁ। আৰু মোৰ যিটো এক্সাইটমেণ্ট আছে, মই ভাবিছোঁ তাৰে অংশীদাৰী মই আপোনালোককো কৰি দিওঁ। গতিকে আজি ভিডিঅ'টো বনাবলৈ লৈছোঁ। আৰু ভিডিঅ'টো কেনেকুৱা হয় নাজানো, আপোনালোকে চাই কেনেকুৱা পায় নাজানো। ভিডিঅ'টো চালে আপোনালোকে গম পাব কেনেকুৱা পালে। যদি ভাল পায় তেতিয়াহ'লে লাইক এটা কৰিব, আৰু যদি কিবা কিবি আখুৱা দেখে তেতিয়াহ'লে মোক কমেণ্ট কৰি জনাব যে এইটো ভুল হৈছে কিবা কিবি। আৰু যদি ভাল দেখে তেতিয়া ভাল লাগিছে বুলি ক'ব, আৰু যদি মন যায়। আৰু যিসকল চেনেলটো নতুন সেইসকলে প্লিজ ছাবস্ক্ৰাইব কৰি দিব। আৰু ব'লক তেতিয়াহ'লে আজি ভিডিঅ'টো আৰম্ভ কৰোঁ। আৰু আজি মোৰ লগত এজন দাদা যাব। আগৰ ভিডিঅ'ত দেখিছে চাগে তেওঁক, আজিও সেইজনে যাব। ব'লক। thepena Moidam চাবলে, আৰু মই অকলে নাচাওঁ, আপোনালোককো দেখুৱাম। আৰু মোৰ লগত এজন মোৰ দাদা আহিছে, আজি লৈ যাম। আৰু thepena আপোনালোকে চিনি পাব, জয়মতী সতী জয়মতী দেউতাক। thepena Borgohain মৈদামলৈ। এইফালে গোটেই চৌপাশটো এবাৰ দেখুৱাই দিছোঁ। যথেষ্ট উচ্চতাত আছে এইটো। এইফালে ভিউটো চাওক, পাহাৰৰ সদৃশ কৰি তোলা হয়। আহোমৰ দিনতে মধ্যযুগত এইটো যেতিয়া thepena Borgohain মৃত্যু হৈছিলে তেতিয়া এই মৈদামটো তোলা হৈছিলে। এইটো আমি এইফালে দি উঠি আহিছিলোঁ। মৈদামৰ পৰা তললৈ নামি গৈছোঁ, আৰু উঠোতে যথেষ্ট কষ্ট হৈছে। ওখ আছে এইটো। গৈছোঁ এতিয়া, এই দাদা গৈ আছে তললৈ। ব'লক।
আপোনালোকক ইতিমধ্যে মই লৈ গ'লো মাদুৰীলৈ আৰু মাদুৰীতে অৱস্থিত সতী জয়মতীৰ দেউতাক লাই থেপেনা বৰগোহাঁইৰ মৈদাম আৰু মৈদাম মানে কি অসমৰ সকলো মানুহে জানেই যে ৰজা দিনত যেতিয়া ৰজাৰ মৃত্যু হৈছিলে তেতিয়া ৰজাক মৈদাম দিয়া হৈছিলে আৰু সেই মৈদামৰ মানে মানুহে সেই মৈদামটো যথেষ্ট ওখকে এটা মাটিৰ ঢিপ তুলি দিছিলে পাহাৰৰ সদৃশ আৰু সেই মৈদামটো মানে সেই মৃত শটোৰ লগত যথেষ্ট ঐশ্বৰ্যশালী ধন সম্পদৰ লগতে ৰজাৰ লগতো মানুহৰ জিয়া মানুহো দি দিয়া হৈছিলে সেইটো তেওঁৰ প্ৰতি ৰজাজনৰ প্ৰতি সন্মান প্ৰদৰ্শনৰ বাবে দিয়া হৈছিলে আৰু ৰজাৰ লগতে ৰজাৰ যিবিলাক উচ্চপদস্থ দা ডাঙৰীয়া আছিলে তেওঁলোককো মৈদাম দিয়া হৈছিলে আৰু বৰ্তমান সময়তো আহোম সকলৰ মাজত টাই আহোম সকলৰ মাজত এই প্ৰথাটো প্ৰচলিত আৰু এই মাদুৰী চৰাইদেউ এনেকুৱা অঞ্চলবিলাকত বৰ্তমানেও মানে এই মৈদাম দিয়া প্ৰথা চলি আছে আজি মই যিটো মৈদামলৈ লৈ গৈছিলোঁ সেইটো হৈছে লাই থেপেনা বৰগোহাঁই মৈদাম আৰু সেই মৈদামটো লক্ষ্য কৰিলোঁ মই আজি চালোঁ তাৰ মাজত এটা গাঁত আছে আৰু সেই গাঁতটো তেতিয়াৰে হয় সেই গাঁতটো এতিয়া মৰিছে এনেকুৱা যিমান মৈদাম আছে সকলোবিলাক মৈদামৰে তেনেকুৱা এটা গাঁত থাকে হয়তো সেইটো মৈদামৰ এটা ষ্ট্ৰাকচাৰ হ'ব পাৰে আৰু আজি যিখন ঠাইলৈ গৈছিলোঁ সেই মৈদামটোক কেন্দ্ৰ কৰিয়ে ঠাইখন প্ৰত্নতাত্ত্বিক সঞ্চালকৰ অধীনত আছে মানে সম্পূৰ্ণ চৰকাৰী আৰু আপোনালোক কেতিয়াবা আহিলে চাব পাৰিব মাদুৰী অঞ্চলত ইয়াৰ মানে এখন লাই থেপেনা বাৰী বুলি কয় সেই লাই থেপেনা বাৰীতে সেই মৈদামটো আছে আৰু সতী জয়মতীৰ নিজৰ দেউতাকৰ বাৰী মানে সেইখন আৰু যেতিয়া তেওঁ মানে লাই থেপেনা বৰগোহাঁই ৰজাৰ বিষয়ববীয়া হৈ আছিলে বৰগোহাঁই পদত আছিলে সেই তেতিয়াই গদাধৰ কোঁৱৰে এনেকৈ ফুৰিবলৈ আহোঁতে মানে ৰাজ্যখন চাবলৈ আহোঁতে জয়মতী কোঁৱৰীক দেখি পচন্দ কৰিছিলে আৰু তেওঁক বিয়া কৰাইছিলে এনেকৈ কোৱা হয় আৰু জুৰি বৰা বৰগোহাঁই যিখন নাংফা নভেল আছে সেই নভেলখনতো ইয়াৰ খুব সুন্দৰ বৰ্ণনা আছে এই সমগ্ৰ অঞ্চলটোৰ ভৌগোলিক পৰিৱেশৰ খুব সুন্দৰ বৰ্ণনা কৰিছে আৰু আপোনালোকে সেইখন পঢ়িলেও মানে জয়মতীৰ এই ভৌগোলিক অৱস্থিতি আৰু লাই থেপেনা বৰগোহাঁই বাৰী এই সকলোবিলাক বস্তু জানিব পাৰিব আৰু আজি মই আপোনালোকক সেই আমাৰ ঘৰৰ পৰা বেছি দূৰ নহয় বাবে তাকে আপোনালোকক দেখুৱালোঁ ভিডিঅ'টো চাই কেনেকুৱা পালে জনাব আৰু যদি ভাল পাইছে লাইক এটা কৰিব আৰু কিবা থাকিলে কমেণ্ট কৰিব আৰু ভাল লাগিলেও কমেণ্ট কৰিব বেয়া লাগিলেও কমেণ্ট কৰিব আৰু যিসকল চেনেলটো নতুন সেইসকলে ছাবস্ক্ৰাইব কৰি দিব চেনেলটো আজি ভিডিঅ'টো ইমানখিনি আছিলে ধন্যবাদ